শুনাম জীৱনৰ জীৱনী ৰেপতে গাই দিম মিডিল ক্লাছৰ কাহিনী দুখ আছে বহুত বাৰ দেখাবতো নোৱাৰো তথাপিতো কৰি আছো চবৰ আগত জমনি দুখীয়া ল'ৰা মই সপোনবিলাক সৰু নাই বাহন নাই অট্টালিকা কি মই কৰো চাকৰি আশা কৰি মনত কষ্ট অলপ সৰু কাষ্টৰ প্ৰব্লেম বাবে চিন্তা কৰি মৰো কেনেকে কি বুজাম মই কবলে ভাষা নাই টকা নাই জেপৰ বাবে সপোনবোৰ ভাগি যায় লগত কোনো নাই আছে মাথো ৱাইন আৰু একো নালাগে অকে আই এম ফাইন আৰু একো নালাগে অকে আই এম ফাইন আৰু একো নালাগে অকে আই এম ফাইন অসমৰ সন্তান জীৱন HSত আছে পাৰ্চেণ্টেজ 49 মই নিবিচাৰো KTM নালাগে মোক ATM চলাবলে ময়ো জানো গুগল পে পেটিএম কষ্টৰ ফলে সলাব এদিন মোৰ গেম যদিও এই পথত বাৰে বাৰে হাৰিছো সেইবাবে চাগে মই আগুৱাব পাৰিছো 18 বছৰ বয়সত হলো মই পথভ্ৰষ্ট চবে কয় ল'ৰা হৈ গ'ল আজিকালি নষ্ট নোৱাৰে কৰিব কষ্ট কথা হ'ল স্পষ্ট বহুত আছে প্ৰব্লেম সলভ কৰা দৰকাৰ দেশত নাই চাকৰি পঢ়ি আছো বেকাৰ অস্তিত্ব নাই নেকি অসমতে অসমীয়া ডেকাৰ অস্তিত্ব নাই নেকি অসমতে অসমীয়া ডেকাৰ ইলেকশ্যনৰ টাইমত পকি হ'ব বাট ডাঙৰ ডাঙৰ কথা ক'ব কৰি যাব নাট যধে মধে সভা পাতি ভাষণ দিব তাত ইলেকশ্যন খতম হ'লে আমাক মাৰে লাট মই লিখিব পাহৰা নাই লিখিবলে মন নাই কিমাননো লিখিম শুনিবলে কোনো নাই দুখীয়া ল'ৰা মই পকেটত যে টকা নাই ইমানতে শেষ কৰিছো আজিৰ বাবে বাই বাই ইমানতে শেষ কৰিছো আজিৰ বাবে বাই